ওয়েলকাম টু জ্ঞান বক্স। আজি আমি আলোচনা কৰিম মৌলিক উৎপাদীকৰণ পদ্ধতি। মৌলিক উৎপাদীকৰণ পদ্ধতিনো হয় কি? মৌলিক উপপাদ্য মতে যিকোনো যৌগিক সংখ্যাকে তাৰ মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। এতিয়া আমি প্ৰথম অংকটোলৈ আগবাঢ়িছোঁ। প্ৰথম অংকটো হ'ল মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 6, 72, 80 গসাগু আৰু লসাগু উলিয়াব লাগে। অৰ্থাৎ মৌলিক উৎপাদীকৰণ পদ্ধতিৰে আমি এই তিনিটা সংখ্যাৰ গসাগু আৰু লসাগু নিৰ্ণয় কৰিব লাগিব। মৌলিক সংখ্যা হয় কি তাৰ আগতে আমি আলোচনা কৰিছোঁ। মৌলিক সংখ্যা হ'ল এই সংখ্যাবোৰ সাধাৰণ উৎপাদক 1 আৰু সি নিজেই হয়। যেনে 2, 3, 5, 7, 11 কিন্তু 9 নহয়। অৰ্থাৎ 2, 3, 7, 11ক মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া আমি অংকটোলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে আমি 6, 72 আৰু 80ৰ গসাগু আৰু লসাগু উলিয়াবৰ বাবে সিহঁতৰ সাধাৰণ উৎপাদক চুটিহৰণ পদ্ধতিৰে ওলাব লাগিব। 6, 72 আৰু 80ৰ ইয়াত দেখাইছোঁ চুটিহৰণ পদ্ধতিৰে কিদৰে সাধাৰণ উৎপাদক ওলোৱা হৈছে। 72ক সেইদৰে কৰা হৈছে, 80কো এইদৰে কৰা হৈছে। 6ত পালোঁ 2 পূৰণ 3, 72ত পালোঁ 2 কিউব 3 স্কুৱেৰ। সেইদৰে 80ত পালোঁ 2 to the power 4 আৰু 5। অৰ্থাৎ চুটিহৰণ পদ্ধতিৰে আমি এইদৰে এই সংখ্যাবোৰৰ অৰ্থাৎ আমি দেখিলোঁ আটাইকেইটা সংখ্যাৰে মৌলিক উৎপাদক 2, 3 আৰু 5। অৰ্থাৎ আটাইকেইটা সংখ্যা মৌলিক উৎপাদক 2, 3 আৰু 5ৰ পূৰণফল। এতিয়া আমি অংকটোলৈ আগবাঢ়িছোঁ। আমি এতিয়া লিখিম আমি পাওঁ 6ত আমি কি পালোঁ 2 পূৰণ 3। ইয়াত আমি দেখাইছোঁ। সেইদৰে 72ত পালোঁ আমি 2 কিউব আৰু 3 স্কুৱেৰ। 3 স্কুৱেৰ। সেইদৰে আমি 80ত পালোঁ 2 to the power 4 পূৰণ 5। সেইটো আমি লিখি লওঁ 2 to the power 4 পূৰণ 5। অৰ্থাৎ আমি দেখিলোঁ যে ইহঁতৰ গসাগু ওলোৱাৰ ক্ষেত্ৰত আটাইকেইটাৰে পূৰণফলত মৌলিক সংখ্যা 2, 3 আৰু 5 আছে। এতিয়া আমি চাম যে গসাগু ওলাবৰ কাৰণে ইয়াতে ন্যূনতম ঘাত কিমান আৰু সাধাৰণ উৎপাদক কি আছে। যেনে ইয়াতে ন্যূনতম ঘাত 2 আছে 1 আৰু 2 ইয়াতে সাধাৰণ উৎপাদক অৰ্থাৎ 2 সকলোতে আছে। তাৰ আগতে আমি আৰু এটা কথা আলোচনা কৰি লওঁ যে এনেকুৱা ধৰণৰ পদৰ যিটো ওপৰত থাকে সেইটোক ঘাত বা মাত্ৰা বুলি কোৱা হয় আৰু এইটোক চলক বা ভূমি আৰু আগৰটোক সহগ বুলি জনোৱা হয়। এই 5ৰ যিটো ঘাত আছে সেই ঘাতটো আমি চাব লাগে যে ন্যূনতম ঘাত কিমান আছে। ইয়াতে দেখাইছোঁ আমি 2, 3, 5, 7 অযুগ্ম লগতে মৌলিক হয়, কিন্তু 9টো অকল অযুগ্মহে হয়। ই মৌলিক নহয়, ই যৌগিক। কাৰণ 9ত 1 আৰু 9ৰ বাহিৰেও 3 আৰু 3ৰ পূৰণফল আছে। এতিয়া আমি ইয়াতে দেখিছোঁ যে 6ৰ ক্ষেত্ৰত 2 পূৰণ 3 আছে আৰু 2 ন্যূনতম ঘাত 1 আছে আৰু লগতে ই সাধাৰণ উৎপাদকো হয়। সেয়েহে ইয়াত 6, 72 আৰু 80ৰ ক্ষেত্ৰত গসাগু হ'ব 2। অৰ্থাৎ ইয়াত 2 চবতে আছে, সেইবাবে 2 গসাগু। এতেকে 6, 72 আৰু 80ৰ গসাগু হ'ব 2। যিহেতু 2ৰ ন্যূনতম ঘাত 1 আৰু 2 সকলোতে অৰ্থাৎ চবতে 2 আছে। 2 সাধাৰণ উৎপাদক। 2 সাধাৰণ উৎপাদক হোৱাৰ কাৰণে আমি ইয়াতে গসাগু দিলোঁ 2। সেইদৰে আমি ইয়াৰ লসাগু নিৰ্ণয় কৰিব পাৰিম।
লসাগুৰ ক্ষেত্ৰত চাব লাগে সৰ্বোচ্চ ঘাত আৰু লগতে আটাইবোৰ সংখ্যা। সৰ্বোচ্চ ঘাতৰ লগতে বাকী যিবোৰ সংখ্যা আছে আটাইবোৰ লসাগুত চাব লাগে। এতেকে লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব আমাৰ ইয়াতে? আমি দেখা পাইছোঁ ইয়াতে আমাৰ সৰ্বোচ্চ ঘাত আছে 2 to the power 4 আৰু 3 ক্ষেত্ৰত আছে 3 স্কুৱেৰ আৰু লগতে অন্য সংখ্যা 5 আছে। চ' আমি 5টো ইয়াতে দিব লাগিব। সৰ্বোচ্চ ঘাতৰ লগতে আটাইবোৰ অন্য সংখ্যাও আমি ইয়াতে দিব লাগে। এই আটাইখিনি পূৰণ কৰিলে আমি পাম 720। অৰ্থাৎ 6, 72 আৰু 80ৰ লসাগু 720। গসাগুৰ ক্ষেত্ৰত ন্যূনতম আমি ঘাত চাইছিলোঁ আৰু লগতে যিটো সংখ্যা চবতে আছে। আৰু লসাগুৰ ক্ষেত্ৰত আমি চালোঁ সৰ্বোচ্চ ঘাত লগতে অন্যান্য সংখ্যাবোৰো। যেনে 5 আছিলে অন্যান্য সংখ্যা, সেইকাৰণে আমি সৰ্বোচ্চ ঘাতৰ লগত 5ও দিলোঁ। আৰু আটাইখিনি পূৰণ কৰাত আমি পালোঁ 720। এইবাৰ আমি অন্য এটা অংকলৈ আগবাঢ়িছোঁ। এইবাৰ আমি মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 26 আৰু 91ৰ গসাগু আৰু লসাগু নিৰ্ণয় কৰিব লাগে। এই অংকটো আমি আগৰ দৰে আগবাঢ়িম, কিন্তু এইবাৰ অলপ বেলেগ পদ্ধতিৰে কৰিম। পোনপ্ৰথমে আমি আগৰ দৰেই ইয়াতে লিখি লৈছোঁ 26ৰ ক্ষেত্ৰত আমি কি কি উৎপাদক পাইছোঁ। 26ৰ ক্ষেত্ৰত পালোঁ 13 পূৰণ 2, 91ৰ ক্ষেত্ৰত পালোঁ 13 পূৰণ 7। আৰু কাষত সাধাৰণ পদ্ধতিৰে কিদৰে আমি উৎপাদকবোৰ ওলাইছোঁ এয়া দেখুওৱা হৈছে। যিহেতু দেখিছোঁ আমি দুইটাতে আমাৰ সাধাৰণ উৎপাদক 13 আছে আৰু ন্যূনতম ঘাতটো 13ৰ 1 আছে, সেয়েহে গসাগু 13 হ'ব। এতিয়া আমি এই গসাগুৰ সহায়ত লসাগু নিৰ্ণয় কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ সূত্ৰ এটা আছে, সেইটো হ'ল লসাগু পূৰণ গসাগু সমান চিন সংখ্যা দুটাৰ পূৰণফল। অৰ্থাৎ লসাগু আৰু গসাগু পূৰণ কৰিলে আমি সংখ্যা দুটাৰ পূৰণফল পাওঁ। এই সূত্ৰটিৰ যোগেদি আমি লসাগু বা গসাগু নিৰ্ণয় কৰিব পাৰোঁ। যদি গসাগু দিয়া থাকে তেতিয়াহ'লে লসাগুৰে সংখ্যা দুটাৰ পূৰণফলক হৰণ কৰিলেই হ'ল। যেনেকৈ আমাৰ ইয়াতে গসাগু 13 আছে, সেয়েহে আমি 13ৰে সংখ্যা দুটাৰ পূৰণফলক হৰণ কৰিলে লসাগু পাম। এতিয়া আমি অংকটোলৈ আগবাঢ়িছোঁ। এতেকে বা গতিকে লসাগু হ'ব কি আমাৰ সংখ্যা দুটাৰ পূৰণফল ওপৰত হ'ব। আমাৰ সংখ্যা দুটা আছে 26 পূৰণ 91 হৰণ গসাগু অৰ্থাৎ 13। এতিয়া আমি 13ৰে কাটাকাটি কৰিলে পাম। তাৰ আগতে আমি সূত্ৰটো আকৌ এবাৰ চাই লৈছোঁ যে লসাগু পূৰণ গসাগু সমান চিন সংখ্যা দুটাৰ পূৰণফল। অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফলক গসাগুৰে হৰণ কৰিলে লসাগু পাম। সেয়েহে আমি ইয়াতে গসাগুৰে হৰণ কৰোঁতে কি পালোঁ? 13ৰে 26ক দুবাৰ আৰু 2 আৰু 91 পূৰণ কৰোঁতে পাম আমি 182। অৰ্থাৎ 26 আৰু 91ৰ গসাগু 13 আৰু লসাগু 182। এই সূত্ৰটোৰ সহায়ত আমি এইদৰে গসাগু আৰু লসাগু নিৰ্ণয় কৰিব পাৰোঁ। যদি আমাৰ গসাগু দিয়া থাকে লসাগুৰে সংখ্যা দুটাৰ পূৰণফলক হৰণ কৰিম, আৰু যদি আমাৰ লসাগু দিয়া থাকে তেনেহ'লে গসাগুৰে সংখ্যা দুটাৰ পূৰণফলক হৰণ কৰিম। অৰ্থাৎ এইদৰে আমি 26 আৰু 91ৰ গসাগু পালোঁ 13 আৰু লসাগু পালোঁ 182। এতিয়া আমি অন্য এটা অংকলৈ আগবাঢ়িছোঁ। পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰেনে নাই। অৰ্থাৎ আমাক কৈছে যে 6 to the power n সংখ্যাটো কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত শূন্য অংকৰে শেষ হ'ব পাৰেনে নাই, পাৰেনে নোৱাৰে। অৰ্থাৎ 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰেনে নোৱাৰে, এইটো আমি পৰীক্ষা কৰি চাব লাগে। এতিয়া
যদি 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হয় তেন্তে ই 5ৰে বিভাজ্য হ'ব অৰ্থাৎ 6 টু দি পাৱাৰ nৰ মৌলিক উৎপাদকত 5 থাকিব কিন্তু 6 টু দি পাৱাৰ n ইকুৱেল টু আমি ভাঙোতে দেখা পালো তাত 2 আৰু 3 হে আছে 5 সংখ্যাটো নাই 6 টু দি পাৱাৰ n শূন্য অংকৰে শেষ হ'বৰ কাৰণে 5ৰে বিভাজ্য হ'ব লাগিব অৰ্থাৎ তাৰ উৎপাদকত 5 থাকিব লাগিব যেনে 10 এটা শূন্যৰ অংকৰে শেষ হোৱা সংখ্যা যাৰ এইদৰে তাত আমি উৎপাদক 2 আৰু 5 পাইছো অৰ্থাৎ তাত 5 আছে সেইদৰে 10 স্কয়াৰ মানে হ'ল 100 100টো এটা শূন্য অংকৰে শেষ হোৱা সংখ্যা আৰু তাৰ উৎপাদকত দেখিছো তাতেও 5 আছে সেইদৰে আমি 50 স্কয়াৰ দেখিছো 2500 ইও শূন্য অংকৰে শেষ হোৱা অন্য এটা সংখ্যা ইয়াৰ উৎপাদকত দেখা পাইছো 5 সংখ্যাটো আছে অৰ্থাৎ শূন্য অংকৰে শেষ হ'বৰ কাৰণে 5 সংখ্যাটো সকলো শূন্য অংকৰে শেষ হোৱাৰ উৎপাদকত থাকিব লাগিব সেয়ে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'বলৈ 5ৰে বিভাজ্য হ'ব লাগিব কিন্তু আমি দেখিছো 6 টু দি পাৱাৰ n ৰ উৎপাদকত কেৱল 2 আৰু 3 হে আছে 5 নাই সেয়ে 6 টু দি পাৱাৰ n ৰ উৎপাদকত 2 আৰু 3 হে আছে 5 নাই যেহেতু গতিকে পাটিগণিতৰ মৌলিক উপপাদ্য মতে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে যেহেতু শূন্য অংকৰে শেষ হ'বলৈ পাটিগণিতৰ উপপাদ্য মতে 5 সংখ্যাটো উৎপাদকত থাকিব লাগিব যেহেতু 6 টু দি পাৱাৰ n সংখ্যাটোত 2 আৰু 3 হে আছে 5 নাই সেয়ে 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকৰে শেষ নহয়